নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল লিটুজ ব্লগ। আজি আমি গৈ আছোঁ পাৰ্ক এখনলৈ। ক'ত আছোঁ চাওক না, ক'ৰ পৰা আপোনালোকক ভিডিঅ'টো বনাইছোঁ চাওক না, ক'ত আছোঁ। এইয়া চাওক, গৈ আছোঁ পথাৰৰ মাজে মাজে, এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত চাওক না, আমি গৈ আছোঁ ক'ৰবালৈ লাডাখ চাডাখলৈ। এখন যিহেতু চৰকাৰী পাৰ্ক, কিন্তু শুনিছোঁ ধুনীয়া বনাইছে, সেইকাৰণে অসমৰ কেইবা জেগাত বনাইছে। আমি 5 কিলোমিটাৰ হ'ল চাইকেল চলাই থকা, আৰু অলপ দূৰ গ'লে পাৰ্কখন পাই যাম। সেইকাৰণে মোৰ ভিডিঅ'টো আপোনালোকে নৰখাই ধুনীয়াকৈ একদম চাই যাওক শেষলৈকে। এই পাৰ্ক তো ফাইনেলি গাইজ এইখন পাৰ্কৰ কথাই মই কৈছিলোঁ, শিশু উদ্যান। এই পাৰ্কখনৰ নাম হৈছে বামুণ পুখুৰী শিশু উদ্যান। এইফালেদি আমি ভিতৰলৈ সোমাই আহিলোঁ, আৰু ইয়াৰ কাষতে এটা পুখুৰীও আছে, আৰু সৰু সৰু এতিয়া যিহেতু নতুন পাৰ্ক, সেইটো কাৰণে কাষে কাষে সৰু সৰু একদম গছ বনবোৰ লগাই থোৱা আছে। এই আমাৰ পোৱালীকেইটা আহি পেলাই এইফালে খেলিব ধৰিছে। ফাইনেলি গাইজ আমি ইয়াত পাই গ'লোঁ। সেই পাৰ্কখনৰ ভিতৰত যিখন পাৰ্ক আমি দেখুৱাম বুলি কৈ আছিলোঁ অলপ আগতে, এইখন পাৰ্কৰ জন্মতে বহি পেলাই চাৰিওফালে দেখুৱাই আছোঁ। একদম গাঁৱৰ ভিতৰত মানে চাওক না আপোনালোকে, একদম ইয়াৰ পৰিৱেশটো যদি আপোনালোকক দেখুৱাওঁ তেনে আপোনালোকে নিজে চাওকচোন, গোটেই এইটো গাঁৱৰ ভিতৰ হয়। চাৰিওফালে চাওক, ইয়াৰ এইফালেও চাওক পথাৰ, আৰু এইটো চাইডেও আপোনালোকে চাওক পথাৰ আছে। মই আছোঁ, পোৱালীকেইটা আছে। এইখন পাৰ্কে আপোনালোকক আৰু অলপ ভালকৈ যিমান পাৰোঁ দেখুৱাই দিম। তো পাৰ্কখনৰ মাজে মাজে খোজকাঢ়ি আছোঁ, কিন্তু ইয়াত সৰু সৰু পোৱালীয়ে খেলিবলৈ কাৰণে একদম ধুনীয়া ধুনীয়া বস্তু আছে চাওক না। এইখন একদম এনেকুৱা ঘূৰাই দিলে ঘূৰি থকা, মাত্ৰ সৰু সৰু পোৱালীৰ কাৰণে। কিন্তু এখন ইয়াত ডাঙৰ মানুহ বহি থাকিলে হলক পলক কৰি পেলাই ভাঙি থাকিব। এয়া পাহি উঠি গ'ল, সেইফালে চুনুহঁত আছে আমাৰ। পথাৰৰ মাজতো যে ইমান ধুনীয়াকৈ পাৰ্ক এখন বনাব পাৰে কল্পনাই কৰিব পৰা নাছিলোঁ কেতিয়াও। যিহেতু এই পাৰ্কখন গাঁও অঞ্চলত খুলিছে, সেইটো কাৰণে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বিশেষকৈ ভাল হয়। এনেকুৱা এটা পৰিৱেশৰ মাজত বা এনেকুৱা পিছপৰা গাঁও অঞ্চলৰ মাজত যদি এনেকুৱা এখন পাৰ্ক হয়, সন্ধিয়া টাইমতে হওক বা ৰাতিপুৱা টাইমত ল'ৰা ছোৱালীবোৰ এনেই সোমাই আহিব পাৰে। কিন্তু হ'লেও ইয়াত মই এটা বস্তু দেখুৱাম, টিকেট লৈছে, টিকেট 10 টকাকৈ লৈছে। ভাল কৰিছে বাৰু, তেতিয়াই এই পাৰ্কখন অলপ ডেভেলপৰ কাম কৰিব পৰা যাব। সেইটো কাৰণে তেওঁলোকে 10 টকাকৈ লৈছে। তো ফাইনেলি গাইজ আমি এইখনত কি নাম নাজানো, দুইটাই উঠিব আহিছোঁ, চাওঁ। কিন্তু এইখনত সৰু পোৱালীৰ কাৰণে নহয় যিহেতু, কিন্তু হ'লেও চাওঁচোন। সেইটো চাওক ওপৰত আহি, সেইটো চাওক মই তলত আছোঁ। মানে ইয়াৰ 20-25 কেজি হ'ব, তাতকৈ ওপৰ নহয়। কিন্তু তাৰ তুলনাত মোৰ কিমান 47 হৈ পেলাই লটকি আছে চাওক। কিন্তু মোৰো বেছি এটা নাছিলে, নহ'ব। দেখিছে নহয় সেইটো ক'ত আছে, ধুনীয়াকৈ উঠি যায়। কিন্তু তো গাইজ দেখিছে নহয়, ধুনীয়া এটা প্ৰকল্প হাতত লৈ পেলাই তেওঁলোকে বনাইছে। আৰু এই পাৰ্কখনৰ ছাইডৰ ফালে আপোনালোকে এটা চাব পাৰে, পুখুৰী এটাও আছে। একদম সঁচা কথা ক'ব গ'লে এনেকুৱা ধৰণৰ পাৰ্ক যিহেতু এক উদাহৰণ হয়, যাতে অসম চৰকাৰে যিবোৰ ব্যৱস্থা লৈছে সেই ব্যৱস্থাবোৰত আমিও যাতে অংশগ্ৰহণ কৰিব পাৰোঁ, বা আমিও তেনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ ল'ব পাৰোঁ। সেইটো কাৰণে এনেকুৱা ধৰণৰ পাৰ্ক সৃষ্টি হৈছে বা নতুনকৈ বনাইছে, যাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ অসম চৰকাৰক মোৰ ইয়াৰ ফালৰ পৰাই। কেনেকুৱা লাগিল এতিয়া কোৱাচোন? বহুত ভাল লাগিলে। কুহিকে নানিলা কিয়? এখন পাৰ্ক আচলতে কুহিৰ কাৰণে হয়। ইমান ধুনীয়া ধুনীয়া খেলা বস্তু আছে, চোৱা কুহি, ইমান ধুনীয়া ধুনীয়া চৰাই আছে। এয়া চোৱা, এনেকুৱা ধৰণৰ বস্তু আছে। বায়ে ইয়াত বহি পেলাই ঘূৰিবও পাৰি, কিন্তু তোমাক নানিলে। ভালেই পালোঁ। মোৰ ভিডিঅ'টো চাই আছা নহয়? এয়া চব তোমাৰ বায়ে নাই আনা, চোৱা বায়ে তোমাক খুৱাই থৈ দিছিলে। এয়া বায়ে কিন্তু দুনাত উঠি আছে, দেখিলা নহয়? ব'লা ইয়াৰ পৰা আমি ওলাই যাওঁ। বেলেগ কেতিয়াবা দিনত আহিম,
চোৱা তোমালোকে চোৱা এইখিনি আছে এনেকুৱা ধৰণৰ খেলা কৈছোঁ বামুণ পুখুৰীৰ একদম পথাৰৰ মাজত আছে এই বুঢ়া কেঁচুৱাত এনেকৈ কৈয়ে জুলনাত উঠি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো বজাই দিব। সন্ধিয়াই হৈ গ'ল কাৰণে বেছি সময় নাথাকি আমি পাৰ্কখনৰ পৰা ওলাই আহিলোঁ আৰু বোলা এতিয়া মোক দাঙি দাঙি মোক চাইকেলত উঠাই নিবা বোলা। মোৰ পিছফালে চাগে এইখন পাৰ্কৰ কথাই মই কৈ আছিলোঁ। এইখন পাৰ্কে বোলা নহ'লে ৰাস্তা দি যাম বোলা।